हेलो एवरीवन आपलोक सकलोके मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি আমি ওলাই আহিছো 2024 চনৰ শেষটো দেওবাৰ দিনা যেহেতু মানুহজন একেদিন ছুটিতে আছে আৰু ভাবিলো আমি আজি বাহিৰতে ভাতটো খাই আহোঁগে পিকনিক বুলি একচুয়ালি কোত যাম এতিয়ালৈকে ভাবি পোৱাই নাই মানে কোত যাম জাস্ট ঘৰৰ পৰা ওলাই আহিছো ঘৰত খাবলৈ যি বনাইছিলো তাকে লৈ আহিছো আৰু ঘৰত মানে যি বলও মানে ঘৰৰ বাহিৰত খোৱাটো আমেজটোৱে বেলে সেইকাৰণে ভাবিছো ক'বা পথাৰে চথাৰে বহি পেলাই ক'বাত খাম কিন্তু পথাৰত যোৱা নহলে আমি দিহিং নদীৰ পাৰলৈ আহিলো আৰু তাতে ভাবিছো খাওঁ বুলি আৰু পিকনিকৰ মানুহ যথেষ্টখিনি আছে যেহেতু মই এটা নৈ পাৰলৈ যাবলৈ অকমান অসুবিধা হয় সেইকাৰণে মুখতে বহুত ধুনীয়া জায়গা এটা আছিল একদম সাফা কোটো এটা লেতেৰা পাতটো পৰি থকা নাই আৰু ইয়াতে আমি বিছনা চাদৰখন পাৰি ললো লগতে খাবলৈ কিবা কিবি লৈ আহিছিলো চিপছ টিছ আৰু ভাবিলো এয়া খাই লওঁ আৰু এইফালে মানুহজনে মোৰ কাৰণে আপেল কিবা কিবি লৈ আহিছিল আপেল কাটি আছে এতিয়া বাৰু আৰু দেখিছে মই কেনেকুৱা ফুলি গৈছোঁ আৰু এতিয়া বেটাইও খুব ভাল পাইছে কাৰণ সি এনেও পিকনিক যাওঁকে থাকে আৰু চবতকৈ বেছি ভাল পায় সি অৰুণাচললৈ গৈ কাৰণ তাত যিহেতু সি পানী মানে নামিবলৈ পায় আৰু এতিয়াও সি পানী আছিলে যাওঁ কৈছিলে কিন্তু আমি যাম দিয়া নাই পানী মানে শুকাই গৈছে নদীখনত দেখিছেনে পুৰা শুকাই গৈছে একদম মানে মাজতে অলপ পানী গৈছে আৰু এইফালে খাই বৈ বাপেক পুতেকে অলপমান ফুটবল খেলিছে বহুত ভাল লাগিছে আৰু একচুয়ালি প্ৰত্যেককে নিজৰ পৰিয়ালটোৰ লগত এনেকে বাহিৰত গৈ এসাজ খাব লাগে নিজৰ পৰিয়ালক সময় দিব লাগে এনেকে থাকিলে মানে নিজৰ পৰিয়ালটোৰ কাৰণে বহুত ভাল আৰু এইখিনি মই চিকেন বনাইছিলো কেনেকুৱা হৈছে জনাবচোন বা আপোনালোকে দেখিয়ে ভাল লাগিছে আৰু এইখিনি অকমান ডাল ফ্ৰাই বনাইছিলো বহুত বেছি মই সবজি একো বনোৱা নাই দালি চিকেন চাটনি সালাড আচাৰ এনেকে লৈ আহিছিলো কাৰণ আমি ঘৰত খাম বুলি ভাবিছিলো কিন্তু আকৌ হঠাতে বলা বাহিৰতে খাওঁ বুলি আমি ওলাই গুচি আহিলো সেইকাৰণে মানে খুব কম সময়ৰ ভিতৰতে বনোৱা হ'ল যে সেইকাৰণে মানে আমি বহুত বেছি আইটেম একো কৰা নাছিলো তেনেকৈ আহিলো কিন্তু সঁচা কৈছোঁ বহুত বেছি ভাল লাগিলে যেনেকৈ সুদা ভাত হ'লেও খাই ভাল লাগিলে সেইকাৰণে আমাৰ থালিখন আছিলে আৰু বেছি দেৰিও নকৰোঁ আমি আহোঁতে বহুত দেৰিয়ে হৈ গ'ল এতিয়া 3:30 হ'ব হ'ল আৰু আমাৰ খাই বৈ হৈ গ'ল আৰু এতিয়া উভতিলোঁ কাৰণ আন্ধাৰ হোৱাৰ আগে আগে মই ঘৰ পাবগৈ লাগিব আৰু বেটাইও বহুত বেছি ভাল পালে সিও বহুত ফূৰ্তি কৰিলে আৰু 2024 চনৰ শেষৰটো ভিডিঅ' এইটো মানে পিকনিকৰ আৰু আজিলৈ আহিছোঁ নতুন বছৰত লগ পাম বাই বাই